হাই গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে চাগে, মোৰো ভালে। আজিকালি আগতেতো মই ব্লগ ৰেগুলাৰে দিছিলোঁ তেনেকুৱা, কিন্তু আজিকালি মই ব্লগ বনাবলৈ তেনেকৈ সময় নোপোৱা হ'লোঁ। এতিয়া সৰুজনী স্কুলত থৈ আহিলোঁ হয়, থৈ আহি আকৌ ধৰক এতিয়া ফটাফট কামখিনি কৰি ল'ব লাগিব। বাহিৰত অকণমান সময় ৰৈছোঁ, বোলো ব্লগ এটা বনাওঁ নেকি। বাৰান্দাত ইমান ৰ'দ দিছে, নোৱাৰিলোঁ বনাবলৈ। আকৌ ভিতৰত আহিছোঁ, ভিতৰত আহি চাইছোঁ যে একদম লাইটটো দিলেহে মানে ৰুমটোত পোহৰ পৰে। সেইটো কাৰণে লাইটটো জ্বলাই লৈছোঁ, জ্বলাই লৈ পেলাই বোলো ব্লগ এটা বনাওঁ। আজি বনাওঁ কালি বনাওঁ কৰোঁতে মোৰ দেৰি হৈ গৈছে, বনাবলৈ সময় পোৱা নাই। আজি বনাওঁ বুলি আগবাঢ়িলোঁ। মই ব্লগ বনোৱাৰ লগতে আৰু এটা বেলেগ কামত জড়িত হৈ আছোঁ। আপোনালোকক তাৰ বিষয়ে আজি ক'ম, আপোনালোকে ধুনীয়াকৈ শুনিব। মই এটা কোম্পেনীৰ লগত জড়িত হৈ আছোঁ। সেই কোম্পেনীটোৰ নাম হৈছে DDM ট্ৰেড এণ্ড মাৰ্কেটিং চলিউশ্যন প্ৰাইভেট লিমিটেড। আমাৰ কোম্পেনীটোৰ মেইন হেড অফিচ আছে হাৰিয়ানা ফৰিদাবাদত। তাত দুগৰাকী MD আছে, আমাৰ পল্লৱ বুধৱানী মেম আৰু সংকল্প ৰাৱত ছাৰ। আৰু তাৰ পৰা হাৰিয়ানাৰ পৰা আমাৰ অসমলৈ আনিছে যোৰহাটৰ এগৰাকী মেমে, তেখেতৰ নাম হৈছে আশা পাত্ৰ মেম। তেখেতৰ আণ্ডাৰতে আমি বহুতখিনি মেম্বাৰে কাম কৰি আছোঁ। 5,000ৰ ওপৰত হৈ গৈছে এতিয়া। এবছৰ হৈছে আমাৰ অসমলৈ অনা, 5,000ৰ ওপৰতে হৈ গৈছে এতিয়া এক বছৰতে। কিমান ভাল নহয়নে বাৰু? যদি বেয়া হ'ল হয়, ফেক হ'ল হয়, এনেকৈ মানুহ বাৰু আগবাঢ়িলে হয়নে? ভাল লাগিছে মোৰ ইয়াত কাম কৰি। আমাৰ ফিজ একো নাই, একদমে জইনিং ফিজ নাই। আপোনালোকে মিটিং শুনিয়ে জইন হ'ব পাৰিব। আমাৰ মাত্ৰ 4টা এণ্ট্ৰি আছে। এণ্ট্ৰিকেইটা হৈছে গ'ল্ড, প্লেটিনাম, ডায়মণ্ড আৰু ব্ৰঞ্জ। আপোনালোকে যিকোনো এটা এণ্ট্ৰি লৈ পেলাই ইয়াতে জইনিং হ'ব পাৰিব। মই ব্ৰঞ্জ এণ্ট্ৰি লৈ পেলাই জইনিং হৈছিলোঁ। ব্ৰঞ্জ এণ্ট্ৰিত থাকিব এনেকুৱা দুটা শ্বেম্পু আৰু দুটা কণ্ডিশ্যনাৰ, 4টা থাকিব টোটেল। আপোনালোকৰ নিজৰ যিখিনি বস্তুৰ প্ৰয়োজন আছে, ধৰক কিছুমানৰ ৱেট বাঢ়ি থাকে, তেনেকৈ ৱেট লছৰ কাৰণে প্ৰডাক্ট ল'ব পাৰিব, তেনেকৈ এণ্ট্ৰি হ'ব পাৰিব। আৰু কিছুমান ওমেনবিলাকে ওমেন কেয়াৰ প্ৰডাক্টটো লৈ পেলাই জইন হ'ব পাৰিব। মই তেনেকুৱা ব্ৰঞ্জ ল'লোঁ। মোৰ তলত যিখিনি জইন হৈছে তেওঁলোকেও বহুতখিনিয়ে ব্ৰঞ্জে লৈছে। তেনেকৈ আমাৰ কোম্পেনীটো হৈছে চেন চিষ্টেম। কিছুমানে চেন চিষ্টেম বুলি ক'লে একেবাৰে বেয়া পায়, চেন চিষ্টেম নোসোমাওঁ নেকি এনেকৈ ভাবে। কিন্তু চেন চিষ্টেম আপোনালোকে নিজে ভাবক, চেন চিষ্টেম মানে কি? আমি ঘৰখনত যে আছোঁ, আমাৰ জানো চেন চিষ্টেমকৈ আমি থকা নাই জানো? আপোনালোকে যে ঘৰত আছে, চেন চিষ্টেম নহয় জানো? আপোনালোকৰ ওপৰত আপোনালোকৰ হাজবেণ্ড আছে, হাজবেণ্ডৰ তলত আপুনি, আপোনাৰ তলত আপোনাৰ ল'ৰা ছোৱালী, তেনেকুৱা নহয় জানো? আপোনালোকে সেই চেনডালৰ নিচিনাকৈ এনেকৈ আহি থকা নাই? সেইডালেই হৈছে চেন চিষ্টেম। সেই আমি যেনেকৈ ফেমিলিটো চেন চিষ্টেম, তেনেকুৱা আমাৰ কোম্পেনীটো চেন চিষ্টেম। আজিকালি কাম দেখোন গোটেই চেন চিষ্টেম, আপোনালোকে ভাবি চাওকচোন। কিন্তু চেন চিষ্টেম বুলি ক'লে কিছুমানে সোমাবলৈ বেয়া পায়, কিন্তু আমাৰ কোম্পেনীটোত সোমাই চাওক আপোনালোকে এবাৰ, তেতিয়া গম পাব কিমান ইজি হয়। আপোনালোকে গুগলত চাৰ্চ মাৰিলে গম পাব আমাৰ ৰেজিষ্ট্ৰেশ্যন, আমাৰ কোম্পেনীটোৰ কিমান কি ডকুমেণ্টছ আছে, গোটেইখিনি দীঘলকৈ লিষ্ট ওলাই আহে। চাৰ্টিফিকেট আছে, পান কাৰ্ড আছে, আয়ুষ আছে। আয়ুষখন এনেকুৱা চাৰ্টিফিকেট হয় যোনখন নেকি পতঞ্জলিৰ তাতো নাই, কিন্তু আমাৰ কোম্পেনীত আছে। আপোনালোকে ভাবি চাওক তেতিয়াহ'লে। পতঞ্জলিটোতো ভাল কোম্পেনী, কিন্তু তাতকৈ আমাৰ কোম্পেনীটো তেতিয়াহ'লে আয়ুষ চাৰ্টিফিকেট পাইছে যিহেতু, আমাৰ কোম্পেনীটোতো বেয়া নহয়। চাৰ্টিফিকেট আপোনালোকে নিজে বনাম বুলি ক'লে বনাব পাৰে জানো? ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপোনালোকে বনাম বুলি ক'লে বনাব পাৰে জানো? যিকোনো এটা কোম্পেনী, সেই কোম্পেনীটো ভাল হ'ব লাগিব, মানুহে ভাল পাব লাগিব প্ৰডাক্টবিলাক ইউজ কৰি, তেতিয়াহে সেইবিলাক চাৰ্টিফিকেট দিব, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দিব, পান কাৰ্ড দিব। এনেই নিদিয়ে নহয়। আপোনালোকে এবাৰ ভাবি চাওক, গুগলত চাৰ্চ মাৰি চাওক, তেতিয়া গম পাব ফেক নে কি হয়। যিকোনো কিবা এটা কোম্পেনীত আপোনালোকে ধৰি এতিয়া যিকোনো কিবা এটা কোম্পেনী কৰিছে, চব কোম্পেনী আপোনালোকে এনেকৈ গুগলত চাৰ্চ মাৰিলে আহে জানো? নাহে নহয়। আপোনালোকে এবাৰ DDM ট্ৰেড এণ্ড মাৰ্কেটিং চলিউশ্যন প্ৰাইভেট লিমিটেড বুলি চাৰ্চ মাৰি চাওক, তাতে আপোনালোকে গোটেই ডকুমেণ্টছখিনি পাই যাব, আপোনালোকে নিজে গম পাব। আৰু কোম্পেনীটোৰ মই এটা বেছি ভাল পাইছোঁ। এতিয়া ধৰক আপোনালোকে 1 তাৰিখ অহালৈ কিছুমান কোম্পেনী বহুত আছে তেনেকুৱা কোম্পেনী, 1 তাৰিখ অহালৈ ৰৈ থাকিব লাগিব। আপোনালোকে যিমানখিনি ইনকম কৰিলে, তেতিয়া 1 তাৰিখ বুলি কয়, কিন্তু 1 তাৰিখ বুলি ক'লেও
ধৰক 1 তাৰিখে আপোনালোকৰ একাউণ্টত পইচা জমা হ'ব, তাৰপিছত আপোনালোকে লগে লগে উলিয়াব নোৱাৰিব, 2-3 দিন তেনেকৈ যায়, 3-4 হৈ যায়গৈ, তেতিয়াহে আপোনালোকে একাউণ্টৰ পৰা পইচা উলিয়াব পাৰিব। কিন্তু আমাৰ কোম্পানীটো এনেকুৱা নহয় যে আপোনালোকে মাহত পইচা উলিয়াব পাৰিব, 15 দিনত উলিয়াব পাৰিব, তেনেকুৱা নহয়। আপোনালোকে ডেইলি আৰ্নিং কৰিব পাৰিব। সেই আৰ্নিংখিনি আপোনালোকে প্ৰত্যেক সপ্তাহে মঙলবাৰ দিনা উলিয়াব পাৰিব। আপোনালোকৰ একাউণ্টলৈ যাব, সোমবাৰে যাব আৰু মঙলবাৰ দিনা আপোনালোকে উলিয়াব পাৰিব। কিমান ভাল সুবিধা নহয়নে বাৰু? এসপ্তাহ কি পুতুককৈ এসপ্তাহটো যায়গৈ, বহুত জল্দিয়ে যায় এসপ্তাহ। আপোনালোকে এসপ্তাহ আৰ্নিং কৰিব পাৰিব সোমবাৰলৈকে, আৰু মঙলবাৰ আপোনালোকে নিজে একাউণ্টৰ পৰা উলিয়াই ল'ব পাৰিব। কিমান ভাল সুবিধা নহয়নে? আপোনালোকে এবাৰ ট্ৰাই কৰক। মই যেনেকৈ ট্ৰাই কৰিছোঁ সফল হৈছোঁ, আপোনালোকে তেনেকৈ নিশ্চয় সফল হ'ব। মই প্ৰডাক্টটো ইউজ কৰি আছোঁ, ইউজ কৰি এতিয়া এমাহে হৈছে, এইটো প্ৰায় আধা নাইকিয়াই হৈ গৈছে, কিন্তু ইউজ কৰি মোৰ খুব ভাল লাগিছে। চুলিখিনি আগতে এনেকৈ ফণি দিবলৈ নোৱাৰোঁ, এনেকৈ লাগি ধৰে, আৰু এতিয়া চুলিখিনি বৰ ধুনীয়া হৈছে, চিল্কি হৈছে, শ্বাইনিং হৈছে। আপোনালোকে নিজে গম পাইছেনে? গ্লেজ দি আছে চুলিখিনি। এতিয়া মোৰ ভাল হৈছে চুলিখিনি। আগৰ ব্লগবিলাক আপোনালোকেও মন কৰিবচোন, চুলিখিনি এনেকৈ থিয় হৈ থাকে, ডাঙৰ খাই থাকে। কিমান কি ইউজ কৰিলোঁ, ইমানখিনি মই ভাল পোৱা নাই, কিন্তু এইটো হৈছে একদম পূৰা আয়ুৰ্বেদিক হয়, ভাল লাগিছে ইউজ কৰি। আৰু ধৰক আমি এতিয়া MB-খিনি এনেই খৰচ কৰোঁ কিবাকিবি বনাই, তাতকৈ আপোনালোকে যদি মোবাইলটোতো খুচৰি থাকেই, সকলোৱে মোবাইলটো খুচৰি থাকে, আপোনালোকে তাতকৈ যদি ধৰক MB-খিনি কিবা এটা ভাল কামত ইউজ কৰে, আপোনালোকৰো ভাল লাগিব। আপোনালোকৰ জানো মন নাযায় ল'ৰা ছোৱালীক কিবা এটা নিদিবলগীয়া বস্তু গিফ্ট দিবলৈ, নকৰিবলগীয়া কিবা এটা ধৰক খাবলৈ মন গৈছে, কিবা এটা দিবলৈ মন গৈছে, কিন্তু আপোনালোকৰ এনেকুৱা হৈ যায় আপোনালোকৰ হাজবেণ্ডৰ ধৰক যিমানখিনি কেপাচিটি হয়, সেই কেপাচিটিখিনিত আপোনালোকে সিমানখিনি কৰিব নোৱাৰে। আপোনালোকৰ জানো মন নাযায় হাজবেণ্ডক অলপ হেল্প কৰিবৰ কাৰণে? মোৰ কিন্তু বহুত মন যায়, সেইটো কাৰণে মই সোমালোঁ, তেনেকৈ ভাবিয়ে সোমালোঁ। আৰু এতিয়া মই ধুনীয়াকৈ অলপ হ'লেও, বেছি নহ'লেও অলপ হ'লেওতো হেল্প কৰিবলৈ পাৰিছোঁ, সেইখিনিয়ে মোৰ কাৰণে বহুত ভাল লাগিছে সোমাই। আপোনালোকে যদি তেনেকৈ ভাবে সোমাম বুলি, তেতিয়াহ'লে স্ক্ৰীনত মোৰ নম্বৰটো দি দিম, আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব, যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।